স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ লংকালৈ। মোৰ লগৰ এটাও গৈছে মোৰ লগত, এটা বিশেষ কামৰ বাবে আমি গৈ আছোঁ। বেছি ডাঙৰ নহয়, সৰু কাম অকণমান সময়ৰ কাৰণে গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। চাওক আমি কিমান বেয়া ৰাস্তা দি আহিছোঁ, আপোনালোকে দেখিছে কিমান বেয়া ৰাস্তা দি আমি আহি আছোঁ। চাওক এইটো আপ উঠাই দিব আমাৰ এক্সপাৰ্ট ড্ৰাইভাৰ। এই উঠি গ'ল দেখিলে উঠি গ'ল পূৰা। এয়া আমি চিমেণ্ট ফেক্টৰী দেখিবলৈ পাইছে। আৰু এইফালে আপোনাৰ বামুং গাঁৱলৈ যায় নেশ্যনেল হাইৱে। আৰু এইটো চিমেণ্ট ফেক্টৰী দেখিবলৈ পাইছে। জুম কৰি দিছোঁ অলপ। এয়া দেখিছে লংকা টাউনত আপোনাৰ এয়া অভাৰব্ৰিজৰ কাম চলি আছে, পূৰা ফ্লাইঅভাৰ কাম চলি আছে। এইটো ষ্টেচন ৰোড, এইপিনে ষ্টেচন যায় লংকা ষ্টেচন। আৰু এইটো মেইন আৰু দেখিছে লংকা এই মেইন টাউনৰ ভিতৰত মেইন ৰোড পুখুৰী সদৃশ গাঁত। সেইটো দেখিছে একদম পুখুৰী সদৃশ গাঁত পূৰা মেইন টাউন, মেইন লংকা টাউনত। আৰু এখন কলেজত মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, এখন কলেজত। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, কামটো হৈ গ'ল, ত' ঘৰলৈ যাওঁ সোনকালে। এতিয়া লগৰ এটা আহিছে, লগ কৰিব আহিছোঁ, কিবা এটা বস্তু দিয়ে বোলে। কি দিয়ক কৈ দে। এই গৰমত দেখিছে এইটো কলা পৰে বোলে, একদম পূৰা চাটি চাটি লৈ এইটো বনাই দিম। আমি এডোখৰত আহিছোঁ, এতিয়া চাহ পানী খালোঁ, ধুনীয়াকৈ চাহ তাহ খোৱালে। তাৰপিছত এতিয়া আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ধন্যবাদ দেই চাহ পানী খোৱাৰ বাবে। নকওঁ মই খালি এতিয়া মই ভিডিঅ' কৰা, মোৰ ভিডিঅ'টোৰ কাৰণে কৰা আহিবা দেই। নকৰা সঁচাকৈ কৈছোঁ। আৰু এয়া আমি আহি পেলাই এতিয়া মই ঘৰৰ পৰা লৈ আহিম, তেতিয়া যাব আৰু এটা বেলেগ জেগাত বেলেগ কাম আছে। মই এতিয়া এইখিনিতে খোজকাঢ়ি যাম, লগাতে এই দাদাজনে যাব, তাৰপিছত সিহঁত যাব আৰু এতিয়া বাই বাই দেই। বাই 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 ক'ত যোৱা ক'বা আহি আৰু
আৰু এইখন আমাৰ বাঁহৰ সাঁকোৰ দলংখন বনাই থকাৰ বাবে এইখন আমি মানুহ খোজকাঢ়ি যাবলৈ বনাই দিছে। উপায় নাই আৰু কেইটামান দিন কষ্ট কৰাৰ পিছতে আমাৰ পাকা দলং হৈ উঠিব। দেখিছে এয়া আকৌ বান্দৰ এইটো বান্দৰ গৈ আছে, এইটো বান্দৰ গৈ আছে এইপিনে পথাৰত এইটো এটা বান্দৰ গৈ আছে আৰু এইপিনে এটা আছে ক'ত গ'ল আছে এটা বান্দৰ দেখিছে এইটো বান্দৰ চাগ এইটো মাংগলটো এইটো দেখিছেনে বান্দৰ আমাৰ ইয়াত বহুত বান্দৰ সেইটো গৈ আছে। ফাইনেলি মই ঘৰলৈ এতিয়া যাবলৈ আহি আছোঁ। লগৰ ল'ৰাজন তাৰ অলপ আগতে নমাই দিলে বাইকৰ পৰা, সিহঁত এতিয়া বেলেগ জেগাত গৈছে আৰু মই এতিয়া খোজকাঢ়ি আহি আছোঁ পূৰা। আৰু এইখন আমাৰ নতুন ব্ৰিজ বনাই আছে, তাৰ বাবে এই পথাৰ ৰাস্তা দি আহিছোঁ। ব্ৰিজৰ কাম কমপ্লিট হোৱা নাই, হ'ব আৰু কমপ্লিট। চ' যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। ধন্যবাদ।